गुरुर्ब्रह्मा गुरुर्विष्णु गुरुदेव महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमो नमः। हे शिक्षा गुरुসকল, আপোনালোক দেশ নিৰ্মাণকাৰী, জাতি নিৰ্মাণকাৰী, আপোনালোকৰ এক স্বচ্ছ প্ৰচেষ্টাত সমগ্ৰ মানৱ জাতিয়ে সুনীতি পৰায়ণ হৈ পৰিব পাৰে। সুশিক্ষা সমাজৰ মেৰুদণ্ড, সুশিক্ষা সমাজৰ অমানিশা। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত সুশিক্ষাকৰ্মী শিক্ষকসকললৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছো আৰু এটি সৰু অংকৰ টুকুৰাৰে কৃতজ্ঞতা যাচিছো। এনকে হ'ব বুলি ভাবাই নাছিলো। আমি ইয়াতে আজি 3333337 স্কয়াৰ এই অংকটো তৎ মুহূৰ্ততে আমি ইয়াৰ উত্তৰ উলিওৱাৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াৰ কাৰণে কি কি কৰিব লগা হ'ব সেই কথাখিনি আমি ইয়াতে তলত লিখি ৰাখছো। এইখিনি কথা আপোনালোকে পঢ়ি চাব আৰু এইখিনি পঢ়ি চাই যদি এইটো ভাল লাগা যেন পায় তেনেহলে এই ভিডিওটো সাবস্ক্ৰাইব কৰিব আৰু এটা হাততালি মাৰিব যাতে ভৱিষ্যতে এনেকুৱা কাম কৰিবলৈ আমি আৰু উৎসাহ পাওঁ। তেনেহলে আহক ইয়াৰ পিছত আমি এই সংখ্যাটোৰ উত্তৰ আমি কেনেকৈ উলিয়াইছো বা এনেকুৱা ধৰণৰ যিমান বিলাক মানে স্কয়াৰ আছে কেনেকৈ আমি তাৰ উত্তৰ উলিয়াব পাৰো চাই লওঁ। ইয়াত আমি প্ৰথমতে এইটো কৰাৰ কাৰণে আমি কি কৰিলাম, এইখিনিত আমি এই 37 স্কয়াৰটো আমি চাই লওঁ। 37 স্কয়াৰটো কেনেকৈ কৰিম সেইটো কথা এবাৰ প্ৰথমতে কৈ লৈছো। 37 স্কয়াৰ কৰাৰ কাৰণে আমি 50 স্কয়াৰটো মনত ৰাখো। 50 স্কয়াৰ এইটো সবে জানে, 50 স্কয়াৰ মানে 2500। এতিয়া এই 37টো ইয়াতে এই 37 নম্বৰটো 50 কৈ কিমান সৰু? এই 37 টো 50 কৈ 13 সৰু। 13 যদি সৰু হয় তেনেহলে আমি এই 13 টোৰ আমি কি কৰিম, 13 স্কয়াৰ কৰিম। 13 স্কয়াৰ কিমান? 13 স্কয়াৰ আমি জানো 13 স্কয়াৰ ইকুৱেলস টু 169। 169 যদি হয় তাৰে এই 69 টো আমি এই ইয়াতে লিখি দিলো। এই 69 টো লিখি দিলো আৰু এই একটো হাতে থাকিল। তাৰ পিছত আমি কি কৰিম, এতিয়া এই 25 টো আমি লম। 25ৰ পৰা এই 13 টো মাইনাস কৰি দিও। 25ৰ পৰা এই 13 টো মাইনাস কৰিলে মানে 25 আৰু ইয়াত 13 যদি লিখো মাইনাস কৰিলে কিমান হ'ব, 12 থাকি যাব। এই 12ৰ লগত যদি আমি একটো যোগ কৰি দিও, 12ৰ লগত এক যোগ কৰি দিলে কিমান হ'ব, এটো হ'ব 13। 13 যদি হল তেনেহলে সেই 13টো আমি ইয়াতে লিখি দিম। এই 13 ইয়াতে লিখি দিম। কাৰণে আমাৰ এই 37 স্কয়াৰটো কিমান হ'ব, 1369। এখিনি কথা আমি সহজতে পাই গেলো। আৰু তেনেহলে এতিয়া আমি ইয়াৰ পিছত এই বাকি কিটা আমি কেনেকৈ কৰিম সেইটো এবাৰ চাই লৈছো। সেইটো একবাৰ চাই লম আৰু সেই বাকি কিটা কৰাৰ কাৰণে আমি এইখিনি একবাৰ মুছি লৈছো আৰু এখিনি কৰাৰ এটা মজাই বেলেগ হ'ব। এইটো যদি কৰি উঠা পাৰা হয় তেনেহলে আমি আৰু কিমান কি কৰিব পাৰো তাকে চেষ্টা কৰি চাম। আমি এই কিটা আমি ইয়াতে এই 37 স্কয়াৰ মানে 1369 এটো মনত ৰাখলো। 38 স্কয়াৰ তেনেকৈ উলিয়াব পৰা যাব, 39 স্কয়াৰ কৰিব পৰা যাব। এইবিলাক আমি আগতে আমাৰ স্কয়াৰ ট্ৰিক যিবিলাক আমি কৰিছো তাতে আপোনালোকে চাই ল'ব আৰু এনেকুৱা বহুত কিটা আমি কৰি ৰাখছো। এতিয়া আমি তেনেহলে আহো ভিডিওটো এনজয় কৰো। এইবাৰ আমি নম্বৰ লৈছো 337 স্কয়াৰ। 337 স্কয়াৰ কৰাৰ লগে লগে ইয়াতে 3 কেইটা আছে, 3 দুটা আছে, গতিকে দুটা এক পদকে লিখি দিলো। দুটা এক পদকে লেখাৰ পিছতে আমি কি কৰি দিম, এটা 3 এতে কাষত লিখি দিলো। তাৰ পিছত আমি ইয়াতে 3 কেইটা আছে, দুটা 3 আছে, গতিকে তাতকে এটা কম 5 লেখো। কাৰণে দুটা 3 আছে গতিকে এটা 5 লিখে। আৰু তাৰপিছত এই 69 টো এতে ডাইৰেক্ট বহাই দিলো। এটো হল। এটো বুজিয়ে পালো। এটো বুজি পাৰো যে আমাৰ ইন্টারেস্টটো আৰু বাঢ়ি গেল না, বাঢ়ি গেল। গতিকে এটো আৰু একবাৰ কৰি চাও। এটো 3টা কৰি দিও। 3 যদি 3টা কৰি দিও তেনেহলে এক কেইটা আহিব, এক 3টা আহিব। আৰু এটা 3 এৰে এক 3টাৰ কাষত এটা 3 লিখি ললো। তাৰ পিছত এটা 3 3টা আছে, গতিকে 5 আমি লিখিম। 5 কেইটা লিখিম, 3টা 3 থাকলে দুটা 5 লিখিম। দুটা 5 লিখলো মানে এটা কম। আৰু তাৰপিছত 69 টো ডাইৰেক্ট বহাই থৈ দিলো। এইবাৰ 4টা 3 কৰি চাও। 4টা 3 কৰিলে 4টা এক আমাক লাগিলে।
তাৰ পিছত এটা 3 আমি লিখবাই লাগিল আৰু তাৰ পিছত 4টা 3 আছে গতিকে 3টা 5 আমি লিখবা লাগিল 3টা 5 লিখলো আৰু 69 টো বহাই দিলো পটকে বুজি পোৱা হৈ গৈছে আৰু ইমান ধুনিয়া লাগা হৈছে এইবিলাক এই মানে ক্যালকুলেটৰ হাতত লৈ থাকলে এইবিলাক কৰবা মানে কি কিবা কিবি বস্তু আহি থাকে আৰু সেই বস্তুবিলাক মানে কৰি এটা মজাই বেলেগ মজা পোৱা যায় তেনেহলে এবাৰ এটু কিমান হ'ব এটু কৰাৰ কাৰণে এটুটো আপোনালোকে এটা নিজে কৰিব পৰা হৈয়ে গৈছে গতিকে এইটোৰ কাৰণে আপোনালোকে এই ভিডিওটো সাবস্ক্ৰাইব কৰিব আৰু তাৰ পিছতে এই কাষত এটা বেল এনেকে এটা এই বেল এটা আহিব এই বেলটোত আপোনালোকে ক্লিক কৰিলে তাতে নটিফিকেশন বুলি আহিব নটিফিকেশনৰ তাতে অল টু ক্লিক কৰি ল'ব তাৰ পিছতে আপোনালোকে কি কৰিব এটু যদি ভাল পাইছে তেনেহলে তাতে কমেন্ট কৰিব এটু শেয়াৰ কৰিব আৰু লাইক কৰিব আৰু এটু কি এনসাৰটো হ'ব হেতু আপোনালোকে নিজে চেষ্টা কৰিব ধন্যবাদ আজিলৈকে তেনেহলে আপোনালোকক সকলোকে শিক্ষক দিৱসৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাই আমি সমূহ শিক্ষকলৈ এই ভিডিওটো আমি উৎসৰ্গা কৰা বুলি কলো ধন্যবাদ তেনেহলে আমি ইয়াতে আমাৰ এইটো আমি বন্ধ কৰিব খুজিছো